Coca-Cola Pepsi! Ama hero sexy! Ama hero sexy! Bye bye! ঠিক আছে বাই বাই Thank you! Bye, thank you! পালে লিখিব আৰু আমাৰ কাৰণে কি খবৰ পাইছোঁ মানে কপি মৰা নাই গানটো গাম গানটো গাব ভাগৰ বুজিকে নাপালো কান্ধত পৃথিৱী দাঙিলো গাইজ ফাইনেলি মোবাইলটো ফলোইং কৰি আছোঁ এইটো আমি আহিছোঁ বন্ধু চিনেমা চাবা বন্ধু আৰু আপোনালোকক কেনেকুৱা লাগে চিনেমাখন জনক আপডেটটো দিম একচুৱেলি আৰু চিনেমাখন চাব আহিছোঁ চিনেমা হলত দিয়া দিলোঁ আৰু মই আহিছোঁ এতিয়া আমি দুখন যাই আছোঁ এতিয়া অলপমান কিনি লওঁ চিট মানে নিবে নেদেই তথাপিতো চেষ্টা কৰিম মানে নিব আপোনালোকে চেষ্টা কৰিছোঁ প্ৰথমতে এইটো ভিডিঅ'ৰ কাৰণে ৰিস্কটো লোৱা পাইছিলোঁ মই প্ৰত্যেকটো আপোনালোকে জানে চিনেমা হলত যেনেকৈ ভিডিঅ' বনাই এইটো মই ৰিস্ক লওঁ তাৰমানে আৰু আপোনালোকে চাই থাকিব আপডেটটো দি দিম আপোনালোকক বন্ধুখন কেনেকুৱা লাগে সেইটো কাৰণে আপোনালোকে চাই থাকক দিয়া দিলে টিকেট কাটিব গৈছে আমি এতিয়া 9 মিনিট কেনেকুৱা লাগে জনাই আছোঁ আপোনাক পাৰিলে ফোন মাৰি আছোঁ আপুনি এনচাৰ দিব বাই পপকৰ্ণ দিব দুটা পপকৰ্ণ আৰু চকলেট টকলেট কিবা কাৰণে ল'ম আৰু পানী মিঠা চানী মিঠা আৰু তাত চেণ্ডাবিচ 5 টকাত দিব লৈ ল'লোঁ যাম চিনেমা চাম আৰু আপোনাক চিনেমা হলত ভিতৰত কেনেকৈ আনি ফাইনেলি এতিয়া সোমাই আহিলোঁ চিনেমা হলৰ ভিতৰত মানে সোমাই আহিলোঁ হয় কিন্তু এটা কথা মই ক'লোঁ কি চেক কৰক পাতি দিছোঁ এনেকৈ চেক কৰক ডাইৰেক্ট পাতি দিছোঁ চেক কৰক চেক বোলে নকৰে আই এম বহুত এক্সাইটেড নয়নতা চিনেমা চাবা আৰু 5টা শ্ব' চাম আৰু 20 মিনিট আছে 20 মিনিট ৱেইট টু মুকেশ ৱেলকাম চিনেমা চাইজন কি ক তোৰ কি বাই নহয় লাইনত থাক গাইজ ফাইনেলি বহি আছোঁ এতিয়া হলৰ ভিতৰত গান বাজি আছে কপিৰাত মাৰিব মানুহ আহে নে মানুহ আহিব আৰু আমি ওপৰত যাব লাগিছিল ভুল কৰি দিলোঁ তলত বহিলোঁ পইচা নাই ন কমৰ টিকেট বিচাৰিছোঁ কমৰ টিকেটত তলত আহিলোঁ মানুহে নাই তলত মানুহ গোটেই দুনীয়াৰ মানুহ হ'ব এইটো হলটো তাৰমানে বন্ধ হোৱা বুলি জানে বহুতে মালিগাঁৱত হল বন্ধ হোৱা নাই আপোনালোকে আহিব মালিগাঁৱত হল বন্ধ হয় বন্ধুখনৰ বিষয়ে তোমাক যে লগ পালোঁ বন্ধু হ'ল এজনৰ পিছত আৰু এজন বন্ধু হ'ব বন্ধুৰ যিটো চেইন আমি জীৱনটো সদায় বন্ধুত্ব সুলভভাৱে জীয়াই থাকিব লাগে ইজনে সিজনক সহায় কৰে তেতিয়া আমাৰ জীৱনবিলাক স্মুথ হয় হাই কাজিয়া কমি যায় যিকোনো এটা প্ৰব্লেম আমি বন্ধুত্ব সুলভে ছল্ভ কৰিব পাৰোঁ মাইণ্ডটো কাহিনীটো হিচাপত আচলতে নামটো হ'ল যিহেতু কাহিনীটো আমি চাৰিজন বন্ধুৰ কথা আমি চাৰিজন বন্ধুৰ আমাৰ কাহিনীয়ে আমি আগুৱাই লৈ যাওঁ যাব বিচাৰিছোঁ গতিকে তাত আৰু বেলেগ এটা নাম এপ্ৰপ্ৰিয়েট নহ'বই বন্ধুৱে হ'ব লাগিব বন্ধু হয় নহয় এটা বন্ধু নাম মাৰিছোঁ মানে কপি মৰা নাই গানটো গাব ভাগৰ বুজিকে নাপালোঁ
কান্ধত পৃথিৱী দাঙিলোঁ তামাম কিৰিলি পাৰিলোঁ হেজাৰ চুপতি মাৰিলোঁ সৰু 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 ধিপানি সৰু দুষ্টামি ডাঙৰ নহ'লেন কাহানি পৰু 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 বাগৰি যদিও যদি বন্ধু ধৰিবা তুলি অনুভৱ কেনেকুৱা পালে ভাল পালে বেয়া পালে লিখিব আৰু আমাৰ কাৰণে অসমৰ আজি দিনটোৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' হাউচফুল হৈছে গতিকে থেংক ইউ ছ' মাছ প্লিজ সকলোৱে নিজৰ নিজৰ অনুভৱখিনি লিখিব জনাব আপোনালোকৰ বন্ধুসকলক ক'ব চাবলৈ চিনেমাখন আৰু ফেচবুকত শ্বেয়াৰ কৰি দিব মই মানে এটা কিবা ইণ্টাৰভিউ এটা দিছিলোঁ আপুনি কৈ দিব অলপ আজি বন্ধুৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' 4 নৱেম্বৰ আৰু সকলোৱে আমাক ইমান সহযোগ কৰিছে সঁহাৰি জনাইছে যেনেকৈ প্ৰচাৰ কৰিছিলোঁ য'ত য'ত কৈছিলে যে চাম বুলি বন্ধু সেয়া আমি আজি দেখা পাইছোঁ বহুত 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 বেছি ভাল লাগিছে আৰু আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আশা কৰিছোঁ এনেকৈ হাউচফুল যাওক আৰু আমাৰ অসমৰ চিনেমা যেনেকৈ এই ভাৰততে যাতে বিখ্যাত হওক ভাৰততে নহয় বিশ্ব ভাৰততো বিখ্যাত হৈ পৰক তাতে আমি কামনা কৰিছোঁ আমাৰ হিৰো ছেক্সি আমাৰ হিৰো ছেক্সি মই আপোনালোকৰ হেজাৰ চুপতি মাৰিলোঁ অনুভৱ ভাল পাব আপোনালোকৰ লগৰ ভাল লাগিছে চাই কিনে বহুত ভাল লাগিছে কি সাৰপ্ৰাইজ পাই গৈছে বে আপোনালোকে এনজয় কৰিছে সেইটোৱে আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' অসমৰ হলতে মানে হাউচফুল ভাই বাই বাই লাভ ইউ বিবেক দা বাই বাই ঠিক আছে বাই বাই থ্যাংক ইউ বা থ্যাংক ইউ চিনেমা চাই আহিলোঁ চিনেমা চাই কিনে ঘৰত ভাত চাত খাই দি কিনে ভিডিঅ'টো এডিট কৰি আহিছিলোঁ এডিট কৰি থাকোঁতে তাৰমানে মই বেক কেমেৰাতে ব্লগ কৰি তাৰমানে যেতিয়া মই ভিডিঅ'টো এডিট কৰি থাকোঁ এডিট কৰি থকা তাত গম পালোঁ ফোনটোৰ কেমেৰা হৈছিল এইটো কাৰণে মোৰ ফেচটো অহা নাই মোৰ ভইচ ফেচ অহা নাই ফেচ নাহিলে প্ৰতিবেদ ব্লগ কৰিব লগা হ'ল চিনেমাখন বিৰাট ধুনীয়া চিনেমা বিৰাট চালীয়া চিনেমা আহক চাওক আৰু কলেজৰ লাইফৰ কিছুমান কাহিনীবিলাকে জড়িত বিৰাট এনজয় চিৰিয়াছ ফানি এই বহুত আহক চাওক চিনেমা হলত আহক বিৰাট ধামাকা আৰু বিবেক দা ছাৰপ্ৰাইজ দি দিলে থেংক ইউ বিবেক দা বাই ছাবস্ক্ৰাইব কৰি দিয়ক লাভ ইউ গাইজ সো গাইজ চিনেমা চালোঁ ক'বলৈ তাৰপিছত হিৰো আমাৰ চেক্সি বন্ধু লগতে মানে বহুত এক্সাইট হৈ গ'লোঁ ছাৰপ্ৰাইজ পাই গ'লোঁ বিবেক দাহঁতক এনেকৈ লগ পালোঁ লগ পাই কিনে মজা ছাৰপ্ৰাইজ পাই গ'লোঁ
চ' গাইছ আপোনালোকে চবখিনি গম পালে কেনেকুৱা হ'ল আপোনালোকে আহক চাওক ভাল লাগিছিলে